এই যাম হৰি এই আমাৰ ঘৰত আছে পাত চলাইছে হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চিকেন চেনেল ব্লগাৰ ভাই সৌৰভ আৰু দেখিছে বিয়া যোৱাকালি বিয়াখন ভালে ভালে গ'ল কিন্তু আজি বুম বৰষুণ কি তোমাৰ বৰষুণ দি আছে দেখিছে আপোনালোকে চাওক এইফালে চব জিকি গৈছে আৰু মোৰ লগত আছে দেখিছে এইটো হ'ল মইনাল মানে আমাৰ কেছটো কি হ'ল দংকলটো বয়াই হৈ থাকে আৰু ইয়াক আমি ফোন কৰি মাতিয়ে থাকোঁ না কি মৃণাল ক'ত ঘৰ আপোনাৰ আমাৰ ঘৰ নাঙালপুৰ আচ্ছা মাদাৰ গাঁৱৰ সিফালে আচ্ছা আচ্ছা তো ইমান দূৰৰ পৰা চাইকেল মাৰি আহে আমাৰ দংকলটো ভাল কৰিবা মানে বয়া হৈ থাকে সপ্তাহত একবাৰ বয়া হয়েই হা তো হৈয়ে থাকে তো যি নহওক যোৱাকালি মানে যিটো ভিডিঅ' কৰিছোঁ মানে বিয়াৰ অলপ লেট হ'ব মানে এডিটিং কৰিব লগা আছে বহুতখিনি এডিটিং কৰিব লগা আছে তো কৰি উঠি মই দিম আপোনালোকে চাব অলপ ৱেইট কৰিব লাগিব তো যি নহওক এতিয়া কইনা ঘৰৰ মানুহ আহি পাব কিন্তু বম বৰষুণ দি আছে তো ভাবিছোঁ কি হয় কি নহয় মই সেইকাৰণে ৰখি আছোঁ এতিয়া কইনা অহাৰ লগে লগে এটা সৰুকৈ ভিডিঅ' কৰিম আৰু এইফালে চাওক এই ছাগালকেইটাই পুৱাই আহে যিঠান হ'লেও আহিবই এই পুৱাই ৰ'দ দিলেও আহে বৰষুণ দিলেও আহে ইয়াতে এনেকৈ থাকে তো যি নহওক দেখিছে চাওক কিবা দিয়া বুলি ভাবিলাকে চাওক তো যি নহওক বৰষুণটো দি আছে তাহো আহি পাব পানীও পৰি আছে দেখিনে পানী পৰি আছে তো যি নহওক সৰুকৈ এটা ভিডিঅ' কৰিম আপোনালোকে চাব আৰু বিয়াৰ ব্লগটো আহিব এইটো চেনেলতে আহিব আপোনালোকে চাব তো এতিয়া ভিতৰত যাওঁ মাহঁতক কওঁ কইনা আহা বুলি তো যাওঁ ৰ'ব আৰু মইনাল ভাইয়ে ছাগাল খেদবা আহিছে মইনালে বিয়া খাব আহিছে নেকি বিয়া খাব আহিছে ছাগালে পাহেছে বিয়া চেচ পাহেছে ছাগালে পেণ্ডেলৰ ভিতৰত সোমাইছে আহি তো যি নহওক মইনালকো ভাত খাব দিছোঁ যিহেতু দংকলটো মানে ভাল কৰি থাকে হয় নে নহয় না কি মইনাল ভাই তো এই ভাত চাত খাব ময়ো ভাত খাম অলপ কিন্তু মস্ত টান ভোক লাগি আছে লঘন দি আছোঁ আৰু মাংসৰ গণ শুঙতে আৰু কি ক'ম আৰু জিভাৰ পানী পৰি থাকে মইনাল ভাই কি ক'ম খাবাও নোৱাৰোঁ উপায়তো নাই মইনাল ভাই তো যি নহওক ঘৰত কিবা হৈ থাকে আজিয়ে কৰি গেলো তথাপি আৰু কিবা কাম বাকী আছে এই চাউলৰ এটা কিবা খুলিব পৰা নাই সেইটো আনিব লাগিব আনি আৰু টাউনত লৈ যাই মিলাই আনি আৰু লগাই দিব লাগিব তো ফাইনেলি আহি পালা খুৰীমাই কাহু দেখিছে আৰু খুৰীমাই কাহু অহাৰ লগে লগে চাহখিনিও দি দিলা তো যি নহওক কইনাটো আছে দেখুৱাই আছোঁ এইটো আৰু দেখিছে আপোনালোকে তো বহি আছে তো এই চাহখিনি খোৱাৰ লগে লগে মানে হোৱাৰ লগে লগে আমি যাম নামঘৰত প্ৰথমতে বোলে নামঘৰত সেৱা কৰিব লাগে তো এইফালে মায়ো আহিছে এইফালে দেখিছে বাপু অবিনাশ আমাৰ এইটো অবিনাশ এইফালে আছে ঈশান তো যি নহওক ইও আছে সেৱা এটা কৰিব আহিছোঁ তো যাওঁ দেখুৱাই আছোঁ এইটো আমাৰ শান্তিনগৰৰ ৰাখল গোসাঁই থান আৰু এইফালে আমাৰ মাই দেই গেটখন খুলি দিয়া নাকি আৰু এই আহিছে দেখিছে কালি ৰাই বাপ কি ৰা হৈছে চকু টকু ফুলি আছে আজিও চাওক তো যি নহওক আহিছোঁ সেৱা কৰিব তো সেৱাটো কৰিলোঁ ফটাফট তো আমাৰ সেৱা কৰা হ'ল এতিয়া মাই সেৱা কৰি আছে দেখিছে তো যি নহওক সেৱা চেৱা কৰা হ'ল কিন্তু ৰাখল থানখন ভাল লাগিছে দেখিছে ভাল লাগিছে কিবা এটা তো যি নহওক সেৱাটো কৰি ল'লোঁ এতিয়া আমি ঘৰত যাওঁ ঘৰত যাই এঠি সমাজৰ আগতে বোলে সেৱা কৰিব লাগে তো গোটেইখিনি কৰোঁ ৰ'ব আৰু বিয়াৰ ভিতৰতো আহি আছে চাব তো যি নহওক এতিয়া যাওঁ ঘৰত আজি কিঠান খাব পাম তাকে ভাবি আছোঁ ৰ এই মাছ হয় না বায়েক কালিৰ পৰা খাব পৰা নাই কালি মই খাব পাই নাই না মাত্ৰ গন্ধ শুঙি আছোঁ উপায়তো নাই আৰু তো আজি খাম আৰু
আমাৰ ঘৰত আছে পাত চলাইছে আজি শুদ্ধ হ'ল তোমাৰ নামটো কোৱা সৌৰভ বায়ন ভাই ভাই আমি এইফালে গোপ ইটো গোপ নহয় এইটো আমাৰ খুৰা হয় খুৰা ইটো গোপ নহয় এইফালে খুৰা এইফালে গোপ বিয়া কৰিলে নহয় মানুহবিলাক বিয়া কৰিলে প্ৰমাণ আহি গ'ল আৰু এইফালে বেছিকে যে পেক পেক কেন যে থাকে এটা মানুহ এইটো এখেত কি নাম আছিল ৰাতি ভাত খাব আহিবা লাগবো নামটো কি আছিল দীপশিখা আহিব অৰু আছে তাৰ লগত দেখি অৰু খাই আছে এইফালে অৰু আছে তো জিনক দাও খাই আছে এইফালে যাই একবাৰ দেখিয়া যাব খাইছে দেখিয়া তো এতিয়া ইয়াতে আছে কি আছিল অৰূপ আছে সুমন আছে আৰু এইফালে গৌৰৱ আছে এই কি বুলি কয় গৌৰৱ বিদু এই বাটি খাইছে এই আমাৰ উমা গ'ল আমাৰ উমা গ'ল উমা গ'ল আমাৰ কেমেৰামেন পাৰ্চন অলপ ওচৰত আহা তো এইটো হ'ল আমাৰ বিখ্যাত গায়ক অলৰাউণ্ডাৰ ওজাপালিৰ বিখ্যাত গৌৰৱ ওজা আৰু এই মানে খুব ধুনীয়াকৈ খাই কাঁহীখন একদম নোহোৱা কৰি থৈ দিয়ে মানুহবিলাক থাকোতে ক'বা মানুহ নহওঁতে আহি ভাল লাগে আৰু এইফালে আমাৰ আছে মৃণাল ই বাপ ই ভাল এটা জুনা নাম দে জোনা নাম দিয়ে নেকি জোনা নাম দিয়ে সেইফালে খোলবা হয় অৰূপে বিখ্যাত খোলবাদক আৰু এইফালে সুমন ছাত্ৰ ছাত্ৰ শিকো এইফালে শংকৰদেৱ মাষ্টৰ এইফালে শংকৰদেৱৰ মাছৰ সুমন শংকৰদেৱৰ মাছৰ তো যিনক সেই আৰু ফাইনেলি ভাত খাবা অলচুল যা কালিৰ পৰা মই একদম একোৱে খোৱা নাছিলোঁ জাষ্ট গাখীৰ অলপমান দিছিল তাৰপিছত ইফালে ৱাৰেছ খাই দিনটো কাটৈছিলোঁ তো যিনক এই চাওক আজি মাংস দিছে তো মাংসখিনি খাব লাগিব দেখো অলপ ওচৰত আহি দেখিছে তো এতিয়া মাছ আছে ইয়াতে আৰু ইফালে আছে দেখিছে এক কাঁহী তো ইমান নাখাওঁ মই মানে কেছটো কি হ'ল কইনাৰ কাৰণে অলপমান বাৰু থৈ দিব লাগে মানে ৰসখিনি বুলি কইনাই খায় তো এইটো বা কিবা প্ৰথা মই নাজানো দিয়কচোন তথাপিও যি কৈছে আৰু এইখিনি কৰিম পুৰা অকলে চকলে থৈ দিম আৰু ফাল্টু কৰিছোঁ ভালকৈ থৈ দিম ভালকৈ খাম আধাখিনি খাম আৰু আধাখিনি তাইৰ লগত থৈ দিম তো এতিয়া খাওঁ বাপৰে বাপ বহু দিনৰ পিছত এনেহেন লাগিছে তাৰমানে বহু দিনৰ পিছত আজি ফাইনেলি ভাত খাম এবোৰ ভাত খাব জেগাইছে আবৰে কান্দবা নালাগে কিয় কান্দবা লাগে একো নাই ভাতটো খাই দিয়া বঢ়িয়াকে এইটো চা কাই চাবাইছে ভাগবে চাবাইছে এইটো ভাগিনি চা মামি 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 এই রিক্সা এইটা ভাগনে দেখে দি এই এইটো এটা এটা ভাগিনি হাই গাইস হাই গাইস কি খবর কি খবর আপনালোকৰ কি খবৰ ভাত খালে নে আমি ভাত খাই আছে এতিয়া খাই আছে ফাইনেলি বিয়াখন আমাৰ সাকসেসফুল যিমান উলো মুলো কৰি হলো তো এতিয়া বস্তুখিনি আনিছে তাইৰ তো এনেকৈ থৈ দিছোঁ আৰু এইখন বিছনা চিছনা আছে তো কিবা কিবি যেনেকৈ আহোম আনিছে আহোম বহৰীৰ পাৰ্টি হয় দেখিছে আপোনালোকে আহোম বহৰীৰ পাৰ্টি হয় তো ইয়াত খাব দিছোঁ বাহিৰত খাব নিদিলোঁ ইয়াতে খাব দিছোঁ আৰু আমি বিলাই আছোঁ তো এতিয়া আমি এনেকৈ বহিছোঁ দেখিছে মানে মস্ত ভাগৰ লাগি আছে চাওকচোন ইমাকা চব দাঙি দাঙি আনি ভিতৰত থৈছোঁ আৰু এই বাকী বিছনা চিছনা যি আছে চব এই 3 নম্বৰ ৰুমত থৈছোঁ তো যিনক স্পেচিয়েল থেংকছ গোটেইকেইটাক দিব লাগিব এটা কাৰণত আৰু সেই একদম তেলৰ ঘৰৰ আগৰ পৰাই আছে লাগি ভাগি আৰু এই হ'ল দম্প ইয়াক দায়িত্ব এটাই দিছিলোঁ ভিডিঅ'ৰ মানে বিয়াৰ ভিডিঅ'বিলাক কৰা ইয়াক দায়িত্ব দিছিলোঁ তো এই গোটেইখিনি কাম কৰিছে বিয়াত বম মাৰ দায়িত্ব দিছিলোঁ ইয়াক কাপ ভাত চাত পুৰি হ'লেও বম চম মাছে আৰু এইফালে হাত দুটা আহাকাৰ কি ক'ম আমাৰ ঘৰত চলি ই এটা আৰু সি এটা ই হ'ল প্ৰশান্ত লেঙা বুলি মাতছো এনেই আৰু ইয়াক লম্বু বাই চিকলা দা আৰু এইফালে হিম
আহোঁ দুটা আমাৰ ঘৰতো আহাক কৈ লাভ নাই কিন্তু আহোঁ দুটা হাতীৰ চলি হয় নহয় ই এটা আহাৰ দৰে আচলতে ইমান লাগি থাকবা মানে ইমান যে খাটছে আচলতে নাটকে বহুতে নাটকে কিন্তু নিজৰ দাদা বুলি আহিছোঁ আহোঁ নিজৰ দাদাক বুলি আহিছে আৰু তো এইটোৱে আৰু ভাল লাগিছে ভিডিঅ'খিনি কৰাৰ কাৰণে যে এইটো মানে ব্লগটো হ'ব মানে মোৰ স্মৃতি এটা হৈ গ'ল মানে মোৰ বিয়াৰ ব্লগটো হ'ব তো কি ক'ম আৰু ভাল লাগিছে ই কৰিছে বহুত বহুত ধন্যবাদ আৰু আজিৰ ভিডিঅ'টোত এইখিনি আছিলে মানে কি আজি বিয়াৰ ভাগৰুৱা ফিল কৰিছোঁ আজি আৰু পুৰা ঘুমম এডিট কৰিম আপলোড কৰিম তাৰপিছত পুৰা ঘুমম আৰু বিয়াৰ ভিডিঅ'টো হয়তো অহাকালি আহিব নহয়তো পৰহি আহিব তো আজিৰ ভিডিঅ'টোত এইখিনি আছে মানে কি বিয়াৰ ভাত দিয়া তো জাষ্ট এটা সৰু ভিডিঅ' এটা কৰিলোঁ ইয়াতে হৈ যাব আৰু বিয়াৰ ভিডিঅ'টোতো বম ইয়াতে হৈ যাব কাৰণ কেমেৰামেন মাতা নাছিলোঁ একো নাই সেইকাৰণে সিয়ে কেমেৰামেন লৰি চৰি যি পায় তাকে উঠছে আৰু প্ৰফেচনেল নহয় আৰু এক্সপাৰ্ট নহয় আৰু এনে পাই আৰু জাষ্ট তো যি নহওক আজিৰ ভিডিঅ'ত এইখিনি আছিল আৰু চবকে ধন্যবাদ জনাইছোঁ যোনে যোনে আহিছে ভাল লাগিছে মাতাৰ লগে লগে আহিছে কিছুমানক ফোন কৰিও মাতিছোঁ আৰু কিছুমানক মানে মোৰ বেয়া লাগিছে কিহৰ কাৰণে কিছুমানক মাতাই নহ'ল মানে পাহৰি গৈছোঁ মানে 4 দিনত মানুহখিনিক মাতিছোঁ তো ঘৰৰ মানুহখিনিৰ নামতে 3 দিন গৈছে তাৰ বাকীখিনিৰ নামত 1 দিন গৈছে তো চবকে ফোন কৰি মাতা গৈছে মানে আমাৰ পানী উঠে না তো বৰষুণ দি আছিলে সেইকেইদিন তো পানী উঠৰ ভয়তে মানে পাউচে দিব হৈছিল কিন্তু তাহোঁতো মাতি দিছে আগতে তো উপায় নাছিল কি কৰে মানে এনেকৈ খদ্দৰকৈ হৈ গ'ল তো বেয়া চাই নাপাব দিয়ক যোনে যোনে মানে যাক মানে নামাতলোঁ বিয়াত তেওঁলোকে বেয়া চাই নাপাব একদম দিলছে মানে ধৰি নাথাকিব না কি ক'ম তো বেয়া চাই নাপাব একদম চিৰিয়াছলি কৈছোঁ বেয়া চাই নাপাব মোৰ মানে টাইমে তো যি নহওক আজিৰ ভিডিঅ'ত এইখিনি আছিলে আৰু যোনে যোনে আহিছে বহুত বহুত ধন্যবাদ আৰু আশীৰ্বাদ কৰি যাব যাতে আহি থকা দিনবোৰ যাতে ভালে ভালে যায় তো যি নহওক এতিয়ালৈ ৰাখিলোঁ আৰু নেক্সট ভিডিঅ' আহি আছে বিয়াৰ ভিডিঅ' আহি আছে চাই থাকিব ঠিক আছে চাব তো এতিয়ালৈ ৰাখিলোঁ বাই বাই সকলোৱে ভালদৰে থাকিব গুড নাইট